নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মই নিতুল আৰু আপোনালোকে চাই আছে নিতুল দা টিম অফ এণ্টাৰটেইনমেণ্ট। আজি ভিডিঅ'টোৰ কণ্টেণ্ট হ'বলৈ গৈ আছে বেহৰবাৰী আউটপোষ্টত কোনোবা নতুন কেৰেক্টাৰ আহিব নেকি, তো সেই বিষয়ত আজি আলোচনা কৰিম। তো আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চাই থাকিব, কাৰণ আপোনালোকে নহ'লে গম নাপাব যে বেহৰবাৰী আউটপোষ্টৰ SI কোনোবা নতুন আহিব নেকি। তো শেষলৈকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ আপোনালোকে একদম শেষলৈকে চাই থাকিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গমেই পায় যে বেহৰবাৰী আউটপোষ্টৰ SI প্ৰীতম খাৰগৰীয়া অৰ্থাৎ প্ৰীতম বৰুৱা 2024-25 বৰ্ষৰ বাবে কহিনুৰ থিয়েটাৰত চুক্তিবদ্ধ হৈছে। আৰু এতিয়া বেহৰবাৰী আউটপোষ্টৰ SI চৰিত্ৰত কোনে অভিনয় কৰিব বা SI কোন হ'ব, সেই লৈ আপোনালোকৰ মনত প্ৰশ্ন উদ্ভৱ হয়। হয়তো আপোনালোকে নাজানে যে এইবাৰ বেহৰবাৰী আউটপোষ্টত SI কোন হ'ব। তো আজি সেই বিষয়ে আমি আলোচনা কৰিম। তো আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহৰবাৰী আউটপোষ্টত SI চৰিত্ৰত কোনে অভিনয় কৰিব বা কোনোবা নতুন অভিনেতা আহিব নেকি, এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাযায়, কাৰণ পিছলৈ আহিবও পাৰে হয়তো বা নাহিবও পাৰে। তো সঠিককৈ ক'ব পৰা নাযায়। যদিহে কিবা নতুন আপডেট আহে তেনেহ'লে মই জনাই দিম। তো নতুন আপডেটটো পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি এটা কমেণ্ট কৰি দিব যে নেক্সট SI ছাৰ কোন হ'ব পাৰে। আপোনালোকে জানে যদি কমেণ্ট কৰি দিব। তো আজিলৈ বাই বাই, দ্য নেক্সট কণ্টেণ্ট।